নমস্কাৰ। এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। বহুত দিনৰ পৰা মোৰ ভিডিঅ'সমূহত কৈছিল মোৰ গানৰ যোনখিনি মই বাঁহী বজাওঁ তাৰ নোটেশ্যনছখিনি দিব লাগে। সেয়ে মই এই ভিডিঅ'টোত তাৰে প্ৰথম ভিডিঅ'টো দিবলৈ আগবাঢ়িছোঁ। তেতিয়াহ'লে লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট আমাৰ যোনটো ৰিকুৱেষ্ট আহিছিল সেইটো আছিল মাছলৈ গৈছিলোঁ গানটো। তাৰ আগতে মই এটা কথা কওঁ, আমি এনেকৈ নোটেশ্যনৰ ওপৰত যোনখিনি গান বজাওঁ সেইখিনি গান বজোৱাৰ আগত আমি তাৰ যোনখিনি আমাৰ সাৰেগামা পাধানিসা সেইখিনি ভালকৈ প্ৰেক্টিছ কৰিব লাগিব, নহ'লে আমি এইখিনি ভালকৈ বা সঠিককৈ পাৰফেক্টলি বজাব নোৱাৰিম। এতিয়া প্ৰথম যোনটো মাছলৈ গৈছিলোঁ গানটো সেইটো মই এইটো স্কেলত আপোনালোকক দেখাইছোঁ। আমি প্ৰথমতে তাৰ যোনটো গানটোৰ প্ৰথম মিউজিকটো অকণমান দেখাইছোঁ, তাৰপিছত মই প্ৰথমতে বজাই দেখাম, তাৰপিছত তাৰ নোটেশ্যনখিনি আপোনালোকক দি যাম। এইটো এনেকৈ আছিল। তাৰ যোনখিনি ফাৰ্ষ্টৰ মিউজিকটো আছিল, মিউজিকৰ নোটছখিনি যোনখিনি সেইখিনি এনেকৈ হ'ব, আপোনালোকে চাব। এইটো কেনেকৈ হ'ব, পা গা পা গা পা ধা পা গা। তাৰপিছত যোনটো প্ৰথমতে হ'ব পা গা পা গা পা ঘা পা দা পা ঘা। যোনটো ইয়াৰ নোটছখিনি আছে ৰে গা ৰে সা ৰে। এইটোকে আমি জোৰত বজাব লাগিব আৰু শব্দটোৰ মুখে যোনটো উশাহ আনিম টক 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 সেইটো হেৰিয়াত এৰিব লাগিব। এইটো পাঁচ লাইনটো এনেকৈ। তাৰপিছত আহিব এইটো নোটছখিনি হ'ব সা ৰে সা ৰে সা ৰে গা ৰে গা ৰে গা ৰে গা ৰে গা আকৌ পা। ৰে পিছত আকৌ আমি গাৰ পিছত আকৌ আমি পা লৈ যাম। এইটো পা। এটা কথা, মই যোনটো মোৰ প্ৰথম ভিডিঅ'ত আছিল তাত মই যোনখিনি সাৰেগামা পা দেখাইছিলোঁ তাত মই পাটো এনেকৈ বজাইছোঁ গোটেইকেইটা আঙুলি ক্ল'জ কৰি, কিন্তু আমি পাটো এনেকৈ বজাব পাৰোঁ, এটা আঙুলি লাষ্টৰ এই আঙুলিটো এৰি পেলাই আমি পাটো বজাব পাৰোঁ। এইটোও পা হয়, এইটো পা হয়। এতিয়া সা ৰে গা ৰে গা ৰে গা ৰে পাঁচ গা সা নি ধা পা। আৰু পাটো কোমল প। ইয়াত আমি তীব্ৰ পদ নবজাওঁ, কোমল পদ বজাম। সেইটো সা ৰে গা ৰে গা ৰে গা ৰে গা পা গা সা নি ধা পা। সেইটো তাৰপিছত এইটো কিন্তু পা সা সা পা ধা পা পা। আকৌ ডাইৰেক্ট চালৈ উঠি যাব, তাৰ পিছত ডাইৰেক্ট চালৈ উঠি যাব। আকৌ যোনটো আমি ফাৰ্ষ্টৰ আগত বজাইছিলোঁ গা ৰে সা ৰে গা সেইটো ইয়াত আকৌ আহিব। এইটো আহিব।
এইটো লাষ্টত আমি চালে কোমলকৈ আনিব লাগিব এইটো সেইটো আকৌ ফাৰ্ষ্টত বজাইছোঁ পা গা পা গা পা ধা পা গা যোনটো জোৰত বজালো গাৰে চাৰি গা আকৌ তাৰপিছত আহি পেলাই নিট শেষ হ'ব এইটো লাইন আকৌ চাৰে গা ৰে গা ৰে গা ৰে গা ৰে আকৌ গা পা গা নি ধা পা তাৰপিছত পা সা সা পা ধা পা পা সা গা ৰে সা তাৰপিছত আহিব এইটো কেনেকৈ হ'ব চাৰে গা সা গা মা গা ৰে সা গা মা গা ৰে সা এইটো কেনেকৈ আৰু মাটো বজাওঁতে আমি সম্পূৰ্ণ মাটো আঙুলিকেইটা এৰি দিব নালাগে জাষ্ট এইটো 40% আমি ক্ল'জ কৰি বজাম তাৰপিছত প্ৰথম যোনটো লাইন এইটো তাত নোটছখিনি হ'ব সা গা মা গা ৰে সা তাৰপিছতো সা গা আমি মাৰা যাব নালাগে মা নোপোৱা আগতে আকৌ আমি গাৰ পৰা ৰেলৈ ঘূৰি আহিব লাগিব সা ৰে গা ৰে ধ এইটো তাৰপিছত ধা সা ধা আৰু এইটো আমি হাতটোৰে যিমান কোমলকৈ বজাব পাৰোঁ সেইটো আমাৰ নিজৰ ওপৰত কথা ধা সা ধা পা ধা সা সা এইটো এতিয়া আমি গানটো লৈ আহিছোঁ মাছলৈ গৈছিলো সেইটো কেনেকৈ বজাম ধা সা সা এইটো মাছলেতো আকৌ যোনটো আমি ফাৰ্ষ্টতে যোনটো বজাইছিলোঁ ৰে গা ৰে সা ৰে এটা টক যোনটো মুখৰ আমি জিভাখনৰ ইউজ কৰি পেলাই সেইটো বজাম এইটো আকৌ ধাটো আমি দুবাৰ বজাম দুবাৰ তাৰপিছত পা লৈ আহিম ধা সা ধা আকৌ যোনটো আমি যোনটো এইটো কৈছিলোঁ এইটো আহিব তাৰপিছত আকৌ ধা ধা পা আকৌ তাৰপিছত আহিব মাছলৈ গৈছিলোঁ এজনীও নাপালোঁ ধা সা সা আকৌ ইয়াত ধা সা সা আহিব আকৌ সেইটো যোনটো আমি জোৰত বজোৱাটো আকৌ তাৰপিছত যোনটো আমি জোৰত বজোৱাটোৰ পিছত এইটো বজোৱাটোৰ পিছত আকৌ ৰে আহি যাব তাত এইটো ৰেতে থাকি যাব আকৌ ৰে আকৌ সেইটো ৰে আহিব এইটো টট আকৌ যোনটো সেইটো ৰে আকৌ ৰে গা ৰে সা ৰে আকৌ ৰে গা ৰে সা ৰে আকৌ সা ধা সা ৰে এইটো আমি যোনটো ঢাল আহিম এইটো চাৰ পৰা ধুনীয়া কোমলকৈ আহিব লাগিব সা ধা
এনেকৈ আনিব লাগিব। এইটো আকৌ আমি ৰেলৈ লৈ যাব লাগিব চাৰ পৰা এইটো। তাৰপিছত নিমখ ভাত খাই দিলোঁ। ধা চা চা, আকৌ এইটো ধা চা চা আহিব। আকৌ এইটো সেই জোৰত যোনটো বজোৱাৰ পিছত এইটো বজোৱাৰ পিছত আকৌ চাত ৰখি যাব। চা দুবাৰ আহিব। এইটো তাৰপিছত ঐ হেনো দিনে ধৰি এইটো কেনেকৈ আহিব? সা ৰে গা মা গা ৰে সা। সা ৰে গা ৰে সা ৰে গা পা মা গা ৰে সা। এইটো তিনিবাৰ। কাৰণ হেনো দিনে ধৰি মদ খাব শিকিলোং, ভাং খাব শিকিলোং, সেইটো তিনিবাৰ। তাৰপিছত আনৰে চকুতে, তো আগতে যোনটো বজাইছিলোঁ তেনেকৈ ধা চা চা, আকৌ যোনটো জোৰত বজাটো এইটো গোটেইকেইটা লাইনতে এইটো যোনটো জোৰত বজোৱা সেইটো ৰে গা ৰে সা ৰে, সেইটো গোটেইকেইটা লাইনতে প্ৰায় আছেই। এইটো ধা চা চা ৰে গা ৰে, যোনটো জোৰত বজাওঁ, তাৰপিছত চা ধা ৰে। এইটো তাৰপিছত ডাইৰেক্ট ৰে লৈ, ৰেটো আমি চাৰ যোগেদি যাম, মানে চাৰটো অলপ টাচ কৰি যাম এনেকৈ। এইটো চাটো জাষ্ট টাচ কৰি পেলাই আমি ৰেলে যাম। এইটো ধা চা চা, আকৌ যোনটো জোৰত বজাটো এইটো বজোৱাৰ পিছতে চা ৰে চা ধা, চা ৰে চা ধা। এইটো আকৌ ধা আহিলে, আকৌ ধা চা চা, আকৌ যোনটো জোৰত বজোৱাৰ পিছত গা ৰে চা লাষ্টত সেইটো লাষ্টত তাত এৰিব লাগিব। মই এবাৰ লাহেকৈ বজাই দেখাই দিছোঁ আপোনালোকক গোটেইটো।
লাইনটো মানে প্ৰথম ব্ৰেকআপটোৰ নিচিনা প্ৰথম যোনটো কোডটো সেইটো হৈ গ'ল। তাৰপিছত হৈ গ'ল ইয়াৰ সৈতে সম্পূৰ্ণ একেই, খালি যোনটো ছেকেণ্ড লাইন আমি ফাৰ্ষ্ট লাইনটোৰ পৰা ছেকেণ্ড লাইনৰ যোৱাৰ আগত আমি ডাইৰেক্ট যাম এইটো এনেকৈ। যোনটো আকৌ এজনী ছোৱালী সেইটো এইটো ধা ধা চা চা আকৌ ঢাল আহিলে সেইটো বজালেই হ'ল। বাকী গোটেইখিনি সম্পূৰ্ণ ফাৰ্ষ্ট এইখিনিৰ সৈতে সম্পূৰ্ণ একেই। সম্পূৰ্ণ একেই হ'ব। এইখিনি মই এটা কথা কওঁ এইকণতে, আমি যোনখিনি বজাওঁ সেইখিনি বজাবলৈ হ'লে আমি সাৰেগামা পাধা নিচাখিনি সম্পূৰ্ণ ভালকৈ জানিব লাগিবই, নহ'লে আমি এইখিনি বজাব নোৱাৰিম। সাৰেগামা পাধা নিচাখিনি অসমীয়াত যেনে ভালদৰে শিকিবলৈ মই আগৰ ভিডিঅ'টো চাব পাৰে। আগৰ ভিডিঅ'টো যোনটো লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত ক্লিক কৰি আগৰ ভিডিঅ'টো চাই ল'ব আৰু এইখিনি পাছৰখিনি বজাব পাৰিব তেতিয়া। এইটো আছিল মোৰ প্ৰথম টিউটৰিয়েল ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ৰঙা যোনটো ছাবস্ক্ৰাইব লিখা থাকে তাত দবাই দিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব হ'ব আৰু তেতিয়া আপোনালোকে এনেধৰণৰ অসমীয়াৰ নতুন অসমীয়া বাঁহীত নতুন গানৰ টিউটৰিয়েল নহবা তেনেকৈ ভিডিঅ' দেখিবলৈ পাব। চ' প্লিজ ছাবস্ক্ৰাইব আৰু যোনটো ঘণ্টা বটনটো দবাই দিব যাতে মোৰ গানৰ ন'টিফিকেশ্যনখিনি আপোনালোকক মই যেতিয়া আপলোড দিওঁ তেতিয়া আপোনালোকে পায়। ধন্যবাদ, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।